নমস্কাৰ শুনিবলৈ আজি পুনৰবাৰ নতুন ভিডিঅ' লৈ বৰ্তমান ধুনীয়াকৈ এতিয়া বৰ্তমান গৈ আছোঁ এজেগালৈ আৰু শাহুৰিবোৰ আনিব গৈছিলোঁ আনিব যাওঁ তাৰপিছত চাওক বৰষুণে মাটি ভিজাই দিলে আৰু কেইদিনমানৰ পিছত গুটি ভৰাই পেলাব লাগিব সেইটো কি জানেনে আপোনাৰ গোম ধানৰ যে যোনটো গোম ধানৰ লগাইছিলোঁ তাৰে মেচিনত পিচি আনিছিলোঁ একদম চাটুগুৰি নিচিনা গাখীৰ চাহ আৰু গাখীৰ লগত ধুনীয়াকৈ একদম মিছলাই চেনীৰ লগত খাই মজাই বেলেগ একে মিঠা মেচিনত পিচাই লৈ আহিছিলোঁ বন্ধুসকল এনেকৈ ধুনীয়াকৈ খাই লওঁ ৰাতিপুৱাই খাওঁ খাতি বলক গৈ থাকোঁ আজি শাহুমা ঘৰলৈ আহিব সেই গতিকে আৰু যি অকলশৰে থাকে তেখেতে আৰু জীয়েকজনী আৰু মোৰ লগতে বিয়া হ'ল আৰু ঘৰত তেনে কোনো নাই সেই গতিকে মই লৈ আহোঁগৈ আৰু জীয়েকৰ মনত পৰে আৰু সেই গতিকে অকলশৰীয়া মানুহটো সেই গতিকে মই নিজে লৈ আহোঁগৈ এতিয়া মই ল'ৰা নিচিনা হৈ গৈছোঁ আৰু সেই গতিকে সেয়াই আৰু ধুনীয়াকৈ বৰ্তমান লৈ আহোঁগৈ আৰু ভিডিঅ'টো ইমান দীঘলীয়া হোৱা নাই জানে আৰু ৰাস্তাটো কিমান আৰু বৰ্তমান এতিয়া আলহী একদম বাইদেউটোও আহি পাই গ'ল আৰু বাইদেউজনী হয় আজি আলহী জোৰদাৰ সেই গতিকে আৰু লোকেল মুৰ্গী এটাই মাৰি দিলোঁ আছিলে যেতিয়া সেইকাৰণে সুবিধা আলহী থলহী আহিলে ধুনীয়াকৈ মাৰি দিলে আৰু পইচাটো বাচি যায় আৰু এইফালে ধুনীয়াকৈ বৰ্তমান গেছত আৰম্ভ কৰি দিলোঁ পেকেট মছলা ব্যৱহাৰ কৰি আৰু চাই থাকক এতিয়া আন্ধাৰ মুন্ধাৰে ধুনীয়াকৈ বনাই আছোঁ আৰু চাই থাকিব বন্ধুসকল আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চাওক ধুনীয়াকৈ কালাৰ হৈ গৈছে একে লোকেল চিকেন লোকেল মুৰ্গী ঘৰৰ আৰু এয়া ঘৰৰ বস্তু থাকিলে সেইকাৰণে সুবিধা কিনিবও নালাগে পইচাটো মোৰ বাচি যায় সেইজনী মানুহজনী তাই পোৱালিটোৰ পৰা ব্যস্ত এয়া বাহিৰলৈও ধুনীয়াকৈ গুচি গ'ল খাই বৈ আৰু শাহুমাত থাকিব বুলি ভাবিছিলোঁ কিন্তু এটা পৰিস্থিতিৰ কাৰণে যাবলগীয়া হ'ল কাৰণ মানে তেখেতৰ মানুহজনীৰ খুৰাকৰ বৰ্তাকৰ কেতিয়াবা কিবা ডকুমেণ্টছ কিবা জেৰেক্স কৰিবলৈ কাৰণে দিছিলে ক'ৰবাত হেৰুৱালে আৰু কোনোবা ব্যক্তি এজনে পালে সেই গতিকে ফোন কৰিছিলোঁ যাব লাগিব আৰু যোৱাকালি মোৰ ডিউটি আছে সেই গতিকে সেইকাৰণে বাইদেউৰ গাড়ীতে পঠিয়াই দিছোঁ ধুনীয়াকৈ ঘৰত থৈ আহিব সেয়া আৰু ভিডিঅ'টো এইখিনিয়ে পৰিসমাপ্তি কৰিবলৈ ধন্যবাদ।